ছয় জনগোষ্ঠীয়ে ভাৰতবৰ্ষৰ যি 5খন ৰাজ্য 12টা জনগোষ্ঠীক ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটে জনজাতিকৰণৰ মৰ্যাদা সিদ্ধান্ত গ্ৰহণ কৰিলে তাত আমি আদৰণি জনাইছোঁ কিন্তু আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ লগতে অসমৰ 6 জনগোষ্ঠী আজি আপোনালোকৰ সংবাদ মাধ্যম স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ আৰু লগতে অসমৰ ৰাজনৈতিক ইতিহাসৰ সকলোতকৈ মিছলীয়া আৰু বিশ্বাসঘাতকৰ দলেই হৈছে বিজেপি দল আৰু বিজেপি চৰকাৰ তেওঁলোকে বাৰম্বাৰ অসমৰ 6 জনগোষ্ঠীয়ে আলোচনাৰ মাধ্যমেৰে তেওঁলোকে কয় কি যে অসমৰ অতি সোনকালে অসমৰ 6 জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব কিন্তু তাৰ আজিলৈকে কিন্তু জনজাতিকৰণৰ কাৰণে অসমৰ তেওঁলোকে কিন্তু কোনো বাস্তৱসন্মত গঠনমূলক ব্যৱস্থা গ্ৰহণ কৰা আমাৰ আজিলৈকে পৰিলক্ষিত নহ'ল সেইকাৰণে আমি ক'বলৈ বিচাৰিছোঁ যে এই চৰকাৰ এই দল অসমৰ লগতে ভাৰতবৰ্ষৰ সকলোকে বিশ্বাসঘাতক আৰু মিছলীয়া দল তেওঁলোকে আমি 6 জনগোষ্ঠী অসমৰ লগতে দিল্লীত বাৰম্বাৰ আমি আন্দোলন ধৰ্ণা কাৰ্যসূচী কৰি আহিছোঁ বাৰম্বাৰ অসম চৰকাৰৰ লগতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হৈ আহিছে কিন্তু তৎসত্ত্বেও কিন্তু আজিলৈকে তেওঁলোকে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে অসমৰ 6 জনগোষ্ঠীৰ কাৰণে আমাৰ জনজাতিকৰণ আমাৰ প্ৰাপ্য অধিকাৰ মটক জনগোষ্ঠীৰ 6 আমাৰ প্ৰাপ্য অধিকাৰ সেই অধিকাৰ আমাক এই চৰকাৰে আমাক দিবই লাগিব অন্যথা কিন্তু আমাৰ 6 জনগোষ্ঠীয়ে যি ধৰণে আমি আন্দোলন কৰিব লাগে সেই আন্দোলন আমি আগন্তুক দিন আমি কৰি যাম বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ ভাৰত চৰকাৰক স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ 6 জনগোষ্ঠীকে উপেক্ষিত নহয় 6 জনগোষ্ঠীকে প্ৰতাৰণা কৰা নহয় অসমক প্ৰতাৰণা কৰিলে পুনৰবাৰ প্ৰমাণ হ'ল যোৱাকালি যে এনেকুৱা ধৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাখিনি তেওঁলোকে আনি বাৰে বাৰে তেওঁলোকে কয় যে নিৰ্বাচনৰ সময়ত তেওঁলোকে যিখিনি কথা কয় আখৈ ফুটা দি ফুটে 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব কিন্তু সেই নিৰ্বাচনৰ ইস্তাহাৰত থকা কথাবিলাক কলৈ গ'ল নিৰ্বাচনৰ সময়ত কোৱা কথাবিলাক কলৈ গ'ল মন্ত্ৰী গোটৰ প্ৰতিবেদন কলৈ গ'ল এই কথাবিলাক কিন্তু আমি আজি বাৰুকৈ উপলব্ধি কৰিছোঁ সেইকাৰণে অহাকালিলৈ মৰাণত আমাৰ এখন ডাঙৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা হ'ব 6 জনগোষ্ঠী ঐক্য মঞ্চৰ সভা হ'ব আৰু সেই সভাত আমি ঘোষণা কৰিম অসম চৰকাৰৰ বিৰুদ্ধে আমি কাইলৈ এখন মানে যুদ্ধ ঘোষণা হ'ব গতিকে পুনৰ কৈছোঁ যে ৰাজনাথ সিং ডাঙৰীয়া যেতিয়া গৃহমন্ত্ৰী আছিল ৰাজ্যসভাত উত্থাপন হৈছিলে 6 জনগোষ্ঠী বিল জনজাতিকৰণৰ বিলখন কলৈ গ'ল সেই বিলখন ভেকু ভাওনা আছিল নেকি সেইখন যে ৰাজনৈতিক উদ্দেশ্যে তেনেকুৱা ধৰণৰ কাম কৰিছিলে নেকি সদিচ্ছা আমি বিচাৰিছোঁ 6 জনগোষ্ঠীৰ সদিচ্ছা বিচাৰিছোঁ 6 জনগোষ্ঠীক সঁচা অৰ্থত সাংবিধানিক সুৰক্ষা দিব লাগে আৰু জনজাতিকৰণৰ বিলখন ৰাজ্যসভা লোকসভাত উত্থাপন কৰি আইনত পৰিণত কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অকমান্য তেওঁৰ অধ্যক্ষতাত যিখন মন্ত্ৰীগোটৰ উচ্চস্তৰীয় এখন মন্ত্ৰীগোট গঠন হ'ল কলৈ গ'ল সেইখন প্ৰতিবেদন গতিকে কেন্দ্ৰলৈ আজি তাৰিখলৈকে প্ৰেৰণ নকৰাটো অতি দুৰ্ভাগ্যজনক কথা এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ পৰা বিৰত থাকক প্ৰকৃত 6 জনগোষ্ঠীৰ মৰ্ম বেদনা উপলব্ধি কৰি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে অসমৰ কয়লা অসমৰ তেল অসমৰ চাহপাতৰ যি ৰয়েলিটি এই ৰয়েলিটি সংগ্ৰহ কৰাত কিন্তু কেন্দ্ৰীয় চৰকাৰে কিন্তু কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে কিন্তু আমাৰ সম্পদসমূহ লুণ্ঠন কৰাৰ ব্যৱস্থা কৰিব পাৰে কিন্তু আমাৰ খিলঞ্জীয়া লোকসকলৰ যি অসমৰ 6 জনগোষ্ঠী আছে মটক মৰাণকে ধৰি যি আটাইকেইটা জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো কিন্তু তেওঁলোকে মাহিয়াই দিছে এই কথা বন্ধ কৰক অন্যথা কিন্তু অসমৰ পৰিস্থিতি ভয়াৱহ ৰূপলৈ গৈ আছে কিন্তু আমি এটা কথা অনুৰোধ জনাইছোঁ যে অসমৰ যি ভূমিপুত্ৰ মটক আৰু মৰাণসকলে যদি পৃথক এখন ৰাজ্য বিচাৰিবলৈ হয় তেতিয়াহ'লে কিন্তু অসম অচল হোৱাৰ সম্ভাৱনা আছে এই সম্ভাৱনাৰ ক্ষেত্ৰত কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মিছলীয়া স্থিতি এই মিছলীয়া স্থিতি বন্ধ কৰক আৰু অসমৰ মটক মৰাণকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ ব্যৱস্থা কৰক অন্যথা কিন্তু ক্ষান্ত হোৱা নহ'ব ইতিমধ্যে ভাৰতৰ যিগৰাকী প্ৰধানমন্ত্ৰী তেখেতৰ মিছলীয়া যিটো আমি আখ্যা দিছিলোঁ সেই তেখেতে বাৰে বাৰে তেখেতৰ মিছলীয়া আখ্যা দিয়া সেই কথাটো তেখেতলোকে প্ৰমাণ কৰিলে আজি শেহতীয়াকৈ যোৱাকালি তেখেতলোকৰ যিটো কেবিনেট সিদ্ধান্ত সেই কেবিনেটৰ সিদ্ধান্তত দেশৰ 12টাকৈ জনগোষ্ঠীক তেখেতলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে যি তৎপৰতা দেখুৱালে সমান্তৰালভাৱে কিন্তু অসমৰ আদিম ভূমিপুত্ৰসকলে আজি মটকসকলে আমি 80 বছৰ পূৰ্বৰ পৰা আমি জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ আৰু সেই ক্ষেত্ৰত কিন্তু কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই আৰু ৰাজনৈতিক দলসমূহে কেৱল মাত্ৰ অসমত তেখেতলোকে শাসন কৰিবৰ বাবে অসমৰ সম্পদ লুণ্ঠন কৰিবৰ বাবে এনেধৰণৰ নীতি অৱলম্বন কৰিছে আৰু দীৰ্ঘদিনীয়া কংগ্ৰেছৰ যি আমাৰ প্ৰতাৰণা সেই প্ৰতাৰণাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি বিজেপি চৰকাৰখন অসমত গঠন হোৱাৰ ক্ষেত্ৰত আমি সহযোগিতা কৰিছিলোঁ অসমৰ 6 জনগোষ্ঠীয়ে কিন্তু এই সহযোগিতা কৰাৰ ফলশ্ৰুতি তেখেতলোকে কেৱল মাত্ৰ সম্পদৰ ওপৰত লুণ্ঠন একেই তেখেতলোকে কংগ্ৰেছ চৰকাৰৰ নীতি অৱলম্বন কৰি পুনৰ খিলঞ্জীয়া লোকসকলক তেখেতলোকে উপেক্ষিত কৰিলে তো সেই গতিকেলৈ ইয়াৰ প্ৰতিবাদ হ'ব আৰু মটক যুৱ ছাত্ৰ সন্মিলনে ইতিমধ্যে আমি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু ডিব্ৰুগড় জিলাৰ পৰা আদি কৰি বিভিন্ন জিলাত ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আৰু
জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ যি পুত্ৰলিকা দাহ কাৰ্যসূচী আজি আমি ইতিমধ্যে আৰম্ভ হৈছে আৰু তিনিচুকীয়াতো ইয়াৰ সমান্তৰালভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম আৰু সমান্তৰালভাৱে আমি অহা কালিলৈ মৰাণত 6 জনগোষ্ঠীয়ে এখন আমি যৌথ সভা অনুষ্ঠিত কৰিছোঁ। এই 6 জনগোষ্ঠীৰ সিদ্ধান্ত আমাৰ অহাকালিলৈ লোৱা হ'ব। প্ৰয়োজন সাপেক্ষে আমি অসম বন্ধৰ কাৰ্যসূচী আমি ঘোষণা কৰিম আৰু তাতকৈ অধিক জংগী কাৰ্যসূচী হয়তো ৰাজপথ অচল হৈ যাব।